নমস্কাৰ। সৰ্বপ্ৰথমে ডিজিটেল এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম হেমচন্দ্ৰ গোস্বামীদেৱৰ চমু পৰিচয়। মই ইতিমধ্যে হেম সৰস্বতী, মাধৱ কন্দলীৰ বিষয়ে আলোচনা কৰিছোঁ। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, আপোনালোকে মোৰ প্লে'লিষ্টত গৈ ভিডিঅ'কেইটা চাব পাৰিব। এইসকল ব্যক্তিৰ হেম সৰস্বতী যেনেকৈ মাধৱ কন্দলী, এইসকল ব্যক্তিৰ যিকোনো তেওঁলোকৰ জীৱনী ৰিলেটেড বা সম্পৰ্কৰ লগত তেওঁলোকে কি ৰচনা কৰিছিল, তেওঁলোক কোন যুগৰ কবি, তেওঁলোক কোন সাহিত্যৰ সভাপতি আছিল, তেনেধৰণৰ বহুতো প্ৰশ্ন প্ৰতিযোগিতামূলক পৰীক্ষাত দেখা পোৱা যায়। গতিকে মই ভাবোঁ এইবিলাক বিষয় বা এইবিলাক টপিক বহুত বেছি ইম্পৰ্টেণ্ট আগন্তুক আহিবলগীয়া যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক এক্সামৰ কাৰণে। চাওঁচোন সৰ্বপ্ৰথমে হেমচন্দ্ৰ গোস্বামীদেৱনো কোন আছিল? হেমচন্দ্ৰ গোস্বামী 1862 খ্ৰীষ্টাব্দত গোলাঘাট মহকুমাৰ অন্তৰ্গত গৌৰাংগ সত্ৰত হেমচন্দ্ৰ গোস্বামী জন্ম হয়। তেওঁৰ পিতৃৰ নাম ডম্বৰুধ গোস্বামী। হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম কি আছিলে? ডম্বৰুধ গোস্বামী। হেমচন্দ্ৰ গোস্বামী জোনাকীৰ ত্ৰিমূৰ্তি তৃতীয়জন। জোনাকীৰ যুগত আমি ত্ৰিমূৰ্তি বুলি জানো। ত্ৰিমূৰ্তি বুলি কাক কয়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিওজনক একেলগে আমি ত্ৰিমূৰ্তি বুলি কওঁ জোনাকী যুগৰ। হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা উন্নতি সাধনী সভা অন্যতম প্ৰতিষ্ঠাতা। হেমচন্দ্ৰ গোস্বামী কোন আছিল? হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা উন্নতি সভা অন্যতম প্ৰতিষ্ঠাতা। মনত ৰাখিব। জোনাকী কাকতৰ জৰিয়তে তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। প্ৰথম বছৰত জোনাকীত কাকো আৰু হিয়া নিবিলাও নামৰ প্ৰেমৰ কবিতাৰ জগতত পৰিচিত হয়। এইটো এটা প্ৰশ্ন আহিব পাৰে। কাকো আৰু হিয়াৰ নিবিলাও এই কবিতাটোৰ কবি কোন বুলি ক'লে? হেমচন্দ্ৰ গোস্বামী। আৰু কোন কাকতত প্ৰকাশ পাইছিল? জোনাকী কাকতত। ৰোমান্টিক ভাৱধাৰাৰ কিছুমান তেওঁৰ কবিতাৰ পুথিৰ ফুলৰ চাকিত সন্নিৱিষ্ট হৈ আছে। হেমচন্দ্ৰ গোস্বামীয়ে হৈছে অসমীয়া সাহিত্যত প্ৰথম চনেট ৰচোতা। এটা ইম্পৰ্টেণ্ট। অসমীয়া সাহিত্যত প্ৰথম চনেট ৰচোতা কোন বুলি ক'লে? হেমচন্দ্ৰ গোস্বামীদেৱ। হেমচন্দ্ৰ গোস্বামীদেৱ হৈছে অসমীয়া সাহিত্যত প্ৰথম চনেট ৰচোতা। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰতো গোস্বামী নাম স্মৰণ কৰিবলগীয়া। চাওঁ তাৰপিছত কি আছে। এইবোৰৰ ভিতৰত দৰং ৰাজবংশাৱলী, ভট্টদেৱ বিৰচিত কথা গীতা, পুৰণি অসম বুৰঞ্জী, কামৰূপ তন্ত্ৰ আদি উল্লেখযোগ্য। ইয়াত কি বুলি ক'লে? তেওঁ ক'লে পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰতো গোস্বামীৰ নাম স্মৰণ কৰিবলগীয়া। মানে ইয়াত দৰং ৰাজবংশাৱলী, ভট্টদেৱ বিৰচিত কথা গীতা, পুৰণি অসম বুৰঞ্জী, কামৰূপ তন্ত্ৰ এইবিলাক তেওঁৰ দ্বাৰা সম্পাদনা কৰা হৈছিল। মনত ৰাখিব। 1928 খ্ৰীষ্টাব্দৰ 2 মে'ত গুৱাহাটীৰ নিজ ঘৰত হেমচন্দ্ৰ গোস্বামী পৰলোক প্ৰাপ্তি ঘটে। হেমচন্দ্ৰ গোস্বামী কেতিয়া মৃত্যুবৰণ কৰে? 1928 খ্ৰীষ্টাব্দৰ 2 মে' তাৰিখে। ক'ত? গুৱাহাটীৰ নিজ ঘৰত। তাৰপিছতো ইম্পৰ্টেণ্ট আছে চাওক। তেওঁ অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশন 1920 চনত হৈছিলে। 1920 চনত তেজপুৰ অধিৱেশনত চতুৰ্থগৰাকী সভাপতি আছিল। হেমচন্দ্ৰ গোস্বামী চতুৰ্থগৰাকী সভাপতি আছিল। ক'ত আছিল বুলি ক'লে? তেজপুৰত হৈছিলে 1920 চনত। এইটো ইম্পৰ্টেণ্ট। আমি এতিয়া হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে কি জানিলোঁ? তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তি হয়। প্ৰথম আমি জানিলোঁ। তেওঁ পিতৃৰ নাম ইমান দৰকাৰ নাই, কিন্তু তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি প্ৰথম জানিলোঁ। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অন্যতম প্ৰতিষ্ঠাতা হয়। এইটো আমি জানিলোঁ। তেওঁ কাকো আৰু হিয়া নিবিলাও তেওঁ প্ৰথম কবিতা হয়, যিটো জোনাকী কাকতত প্ৰথম প্ৰকাশ পাইছিল। তাৰপিছত আমি চাবলৈ গ'লে প্ৰথম চনেট ৰচোতা, অসমীয়া সাহিত্যত প্ৰথম চনেট ৰচোতা কোন বুলি ক'লে? এতিয়া গম পালোঁ। হেমচন্দ্ৰ গোস্বামী।
তেওঁ সম্পাদনা কৰা পুথিকেইখন হৈছে দৰং ৰাজবংশাৱলী, ভট্টদেৱ বিৰচিত কথাগীতা, পুৰণি অসম বুৰঞ্জী, কামৰূপ তন্ত্ৰ, এইখন তেওঁ সম্পাদনা কৰা পুথি। তেওঁ আৰু এটা প্ৰশ্ন আমি গম পালোঁ, ক'ত মৃত্যু হৈছিল তেওঁ নাহে। তেওঁ আহিব পাৰে অসম সাহিত্য সভা কোনখন অধিৱেশনত তেওঁ সভাপতি কৰিছিল। আমি তেনেহ'লে ক'ব লাগিব তেজপুৰ অধিৱেশন 1920 চনত যিখন অনুষ্ঠিত হৈছিল তাত তেওঁ সভাপতি আছিল অসম সাহিত্য সভা। আমি হেমচন্দ্ৰ গোস্বামীদেৱৰ বিষয়ে ইমানখিনিয়ে জানিলোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ এটা ডিজিটেল এডুকেশ্যন নামেৰে টেলিগ্ৰাম চেনেল আছে, পাৰিলে তাতো আপোনালোকে জইন কৰিব। মই আপোনালোকক PDF-সমূহ তাত শ্বেয়াৰ কৰিম। লগতে মোৰ চেনেলটো এটা নতুন চেনেল হয়, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।